নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলত। আজি মই আপোনালোকক দেখাম আপোনালোকে 4000 ঘণ্টা ৱাচ টাইম কিদৰে কমপ্লিট কৰিব। আপোনাৰ যদি এটা ইউটিউব চেনেল আছে, আপুনি 4000 ঘণ্টা ৱাচ টাইম আপোনালোকে কমপ্লিট কৰিব পাৰে নাই, তেন্তে আপোনালোকে মোৰ ভিডিঅ'টো চাওক অকণো স্কিপ নকৰাকৈ। আপোনালোকে সহজে 4000 ঘণ্টা ৱাচ টাইম আপোনালোকে কমপ্লিট কৰিব পাৰিব, মই 100% গেৰাণ্টি দিছোঁ। তাৰ বাবে প্ৰথমে আপোনালোকে এটা ইমেইল আইডি বনাই ল'ব। সেই ইমেইল আইডিৰ লগত ইউটিউবটো লগ ইন কৰি ল'ব। তাৰপিছত আপোনালোকে ইউটিউবটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে নিজৰ চেনেলটো উলিয়াই ল'ব। আপোনালোকে যোনটো চেনেলত ৱাচ টাইম বিচাৰে সেই চেনেলটো আপোনালোকে উলিয়াই ল'ব। এনেদৰে। এইখিনিতে এটা বিশেষ অনুৰোধ আপোনালোকক, যদিহে আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাওক। তেতিয়া মই আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই যাব অতি সোনকালে। ইয়াৰ পাছত আপোনালোকে ভিডিঅ'বোৰৰ ছাইডত দেখাইছে থ্ৰী ডটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ছেভ টু প্লে'লিষ্ট। ছেভ টু প্লে'লিষ্টত আপোনালোকে ক্লিক কৰি দিব। ছেভ টু প্লে'লিষ্টত ক্লিক কৰাৰ পিছত আপোনালোকে তলফালে ডান দেখা পাইছে। ডানটো হোৱাৰ পিছত আপোনালোকে এনেদৰে আহি যাব। এনেদৰে হোৱাৰ পিছত আপোনালোকে দেখা পাইছে নিউ প্লে'লিষ্টত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত টাইটেলত আপোনালোকে লিখি দিব আপোনাৰ চেনেলৰ নামটো লিখি দিব পাৰে, আপোনালোকৰ যি মন যায় আপোনাৰ নামটো লিখিব পাৰে, লিখি দিব। প্ৰাইভেচি দেখা পাইছে, প্ৰাইভেচিটো আপোনালোকে প্ৰাইভেট হৈ থাকিবলৈ দিব, নহ'লে পাব্লিক কৰি দিলে আপোনাৰ প্লে'লিষ্টটো বেলেগেও চাব পাৰিব পাৰে, সেইবাবে প্ৰাইভেট হৈ থাকিব দিব। তাৰপিছত আপোনালোকে ক্ৰিয়েট কৰি দিব। ক্ৰিয়েট কৰাৰ পিছত আপোনাৰ প্লে'লিষ্ট ক্ৰিয়েটেড হৈ গ'ল আপোনালোকৰ। তাৰপিছত আপোনালোকে কি কৰিব, ভিডিঅ'বোৰত থ্ৰী ডট দেখিছে, থ্ৰী ডটৰ পিছত আপোনালোকে ছেভ টু প্লে'লিষ্ট কৰি দিব, ডান কৰিব। ছেভ টু আপোনালোকে 6টা 7টা যিমান পাৰে 10টা যিমান পাৰে আপোনালোকে দীঘল চাই ভিডিঅ' আপোনালোকে প্লে'লিষ্টত এনেকৈ ছেভ কৰি দিব। প্লে'লিষ্টত আপোনালোকে ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আপোনালোকে লাইব্ৰেৰীত যাব। দেখা পাইছে প্লে'লিষ্টটো মোৰ বনি আছে, তলফালে দেখা পাইছে বাবু, আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাইছে আপোনালোকে মোৰ ইয়াত ভিডিঅ' এড হৈ গৈছে। মই যিহেতু ভিডিঅ' দুটা এড কৰিছিলোঁ, সেইবাবে মোৰ এড হৈ গৈছে। আপোনালোকে 6টা 7টা যিমান পাৰে ভিডিঅ' এড কৰি দিব আৰু প্লে' কৰিব। প্লে' কৰাৰ পিছত আপোনালোকৰ ভিডিঅ'বোৰ অট'মেটিক ইটোৰ পিছত ইটো প্লে' হৈ গৈ থাকিব আৰু এনেদৰে আপোনালোকে সহজে ৱাচ টাইমটো ল'ব পাৰিব। এনেদৰে আপোনালোকে অতি সহজে ৱাচ টাইম কমপ্লিট কৰিব পাৰিব, 4000 ঘণ্টা ৱাচ টাইম। আৰু মোৰ ডেছক্ৰিপশ্যনত এটা চেনেলৰ লিংক আছে। যদিহে আপোনালোকে লাভ ষ্টৰী ভিডিঅ' চাই ভাল পায়, তেন্তে মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ চাব পাৰে। আৰু মোৰ এইটো ভিডিঅ' যদিহে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।